নমস্কাৰ বন্ধুসকল, সকলো ভালে আছে? আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে আজি খানা এটা বনাবলৈ গৈ আছোঁ। আমি ট্ৰাইবেল মানুহে এইটো খানা খাওঁ, মানে ভাল লাগে। আপোনালোকে খায় নে নাখায় চাওক। মানে বহুত ধুনীয়া হ'বলৈ গৈ আছে। চব্জি তৰকাৰী একদম চাই থাকক। কিটচেন ৰুমত আহি গৈছোঁ। তাৰপিছত এইটো অমিতাৰ পাতটো, অমিতাৰ পাত মানে অমিতাৰ পাতটো এইটো কাৰণে লাগে, মানে ভাল লাগে। সেইটো খাৰ তৰকাৰী বুলি কওঁ আমি। তাৰপিছত এইটো অমিতাৰ পাতটো মানে কি এনেকুৱা কৰি লোৱা হৈছে, কালিয়ে ছিগা হয় পাতটো, মানে ইয়াৰ আঠাটো শুকাই যায়। তাৰপিছত সেইটো কাৰণে খাই ভাল লাগে। নহ'লে মানে লগতে ছিগি আনি লগতে দিলে মানে অলপ খাবলৈ বেয়া হয়, যিহেতু আঠাটো কেহা কেহা টাইপৰ লাগে। সেইটো কাৰণে অলপ আধা শুকান টাইপৰ কৰি লৈছোঁ। তাৰপিছত ইফালে তোমাৰ মাটিমাহ ভিজাই থোৱা হৈছে। এইটো মাটিমাহ, এইটো তিয়াই থোৱা হৈছে। তাৰপিছত লগতে এইটো চাউল চাব পাৰে, ভিজাই থৈছে, বেছি নহয় এমুঠি। একদম ধুনীয়াকৈ খুন্দিম ইয়াতে, মিক্সাৰ নাই যিহেতু ইয়াতে খুন্দিম। এয়া আদা ৰচুন খুন্দি লোৱা হ'ব, এয়া আদা জলকীয়া এয়া ইয়াত খুন্দা হ'ব, আনিছোঁ। ভিজাই থোৱা আছিলে, এনেকৈ এবাৰ লৈ লৈছোঁ। চাউলটো লৈ পেলাই এনেকৈ খুন্দিছোঁ। এয়া চাওক গুড়ি ধুনীয়া হৈছে। চাওক এইটো চাউলটো চাওক ধুনীয়া গুড়ি হৈছে, স্পেচিয়েল। এয়া চাওক, মজা লাগিব। পাতটো এনেকৈ ঠাৰিবিলাক কিবা কৰি লোৱা হৈছে। এইবিলাক মানে যিবিলাক বস্তু, এইটো কি বুলি কয়, ধামটো নাখাওঁ আমি, অকল পাতটো খাওঁ, পাতাটো। চাওক এনেকৈ ছিগি লোৱা হৈছে। যি যোগাৰ কৰিছিলোঁ আৰু চাউল, হালধি, কিবা কিবি ধৰ সেয়া উতলি আছে। চাওক কালাৰটো চাওক, টেষ্টি হ'বলৈ গৈ আছে। আৰু কি ধুনীয়া লাগিব খাই, মই দেখুৱাই দি আছোঁ। চাওক ইয়াত শামুক লাগিছিলে, কি মজা লাগিলে হয়। মজা লাগিব। অলপ পিছত চাব, হালধি দিয়া নাই, কালাৰ নালাগে। এইটো এটা বেলেগ ট্ৰাইবেল খানা। টেষ্টি লাগিব, টেষ্টি, মজা মজা। ইফালে আলু বহাই দিছোঁ, আলু পিটিকা। এয়া ধুনীয়া তৰকাৰী হৈ আছে আমাৰ। এই চাওক, পাতৰ চিনিয়ে নাই। চাওক অমিতা পাত, আপোনালোকে ভাবিছে নেকি অমিতা পাত চিনি পাব বুলি? অমিতা পাত অলপো চিনি নাই। চাটনি বনোৱা হৈছে। চাওক ইয়াত পিঁয়াজ, বুট, তাৰপিছত জলকীয়া, আদা পূৰা চব দিয়া হৈছে। তাৰপিছত লগতে চাওক, এয়া চাওক টেষ্টি হ'বলৈ গৈ আছে। এতিয়া খাম কেনেকুৱা হয়। নিমখ দিয়া নাই, নিমখটো দিয়া। ৰেডি হৈ গ'ল। এয়া বাঢ়ি লৈছোঁ, এয়া সানি লৈছোঁ। এয়া তোমাৰ এয়া চাটনি হৈ গ'ল। এয়া নিমখ। এতিয়া ধুনীয়াকৈ খাম, নিৰামিষ খানা। তো আমি পিঠাগুড়ি বুলি কওঁ। খাম, কিবা এটা কৈ দিয়া, টেষ্টি কেনেকৈ হয়। মই খাম, চাওক গুড়ি অলপ কিবা লাগিছিলে, মাছ লাগিছিলে, কেঁচা মাছ যিটো আৰু ভাল লাগিলে হয়। যি কি নহওক, ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, নতুনকৈ যদি আহিছে চেনেলটোলৈ। নতুনকৈ বনাব চেষ্টা কৰিছোঁ, কি হৈছে বা নাজানো আৰু। মজা।